आचरेम मित्रसंस्कृतेन पाठनं लक्ष्यमस्ति निश्चितं तथा विचारि हेलो एवरीवन আপোনালোকক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰিছো সকলোৱে ভালে কুশলে আছে আমিও ভালে আছো আৰু আজি এয়া দেখিছে আমি তিনিজনে এনেকে গৈ আছো মেইন টাউনৰ পৰা ওলাই নলবাৰীৰ হাইৱে হয় এনেকে গৈ আছো এঠাইত আৰু কোড গৈ আছো কি গুটেখিনি গম পাব যদিহে আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গতিকে বলক তেতিয়া হলে কোড যাই আছো কি গুটেখিনি গম পাব চাই যাওক ভিডিঅ'টো So guys এয়া এতিয়া আহি আমি এইখিনি পালো গণেশ মন্দিৰ বুলি কয় এইটো চকটো আৰু ইফালেৰে যায় মেইন নলবাৰী টাউনত সোমাই যাব পাৰে আৰু এতিয়া আমি আহি পালো এয়া আমাৰ ফাইনেল ডেষ্টিনেশ্যন একদম যত নেকি আমাৰ মনটো পুৰা শান্তি পৰি যাব গতিকে বলক তেতিয়া হলে সোমাই যাওঁ ভিতৰলৈ हेलो गाइस नमस्कार बंधु बान्धवीসকল আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ব্লগলৈ আৰু এয়া আজি হৈছে সানডে এখেতৰো ছুটি আছে গতিকে কোত যাওঁ বহুত দিনৰ পৰা আহিম ভাবি আছিলো নলবাৰী গণেশ মন্দিৰৰ ওচৰতে ইয়াতে আছে নলবাৰী মেইন চেণ্টাৰতে আৰু ইয়াতে আমাৰ কৃষ্ণগুৰু নামঘৰ আছে গতিকে ইয়াতে আহিম বুলি ভাবি আছিলো তো আজি ফাইনালি আহিম বুলি মানে থিৰাং কৰিছো হিছো এতিয়া উকুমাই আহিছো আমি আৰু দেউৰী প্ৰভুজনো আছে ইয়াতে তো লগ পালো এতিয়া চাকি তাকি দি লওঁ অলপমান সেৱা লৈ লওঁ এয়া নলবাৰীৰ সেৱাশ্ৰম অকণমান আপোনালোকক দেখুৱাই দিছোঁ বহুতখিনি কাম বাকী আছে লাহে কৰি আছে চাগে আমি এবাৰ আজি প্ৰথম আহিছোঁ আৰু এয়া দেউৰী প্ৰভুজনেও মানে বাহিৰত বাউণ্ডাৰীত জংঘল কাটি আছিলে তো তেওঁ আমি আহি পোৱাৰ কাৰণে আকৌ ওলাই মেলি আহিলে আৰু আহি ইয়াতে তেওঁ ভিতৰত শৰাইৰ যোগাৰ অলপ আনিছিলোঁ আমি আৰু তাকে তেওঁ ঠিক কৰি আছে আৰু আমি এনেকৈ বাহিৰত চাকি খুদ জ্বলাব দিছে চ' ইয়া আমাৰ শুনে চলাই আনিব গৈছে ভিতৰত আৰু এতিয়া আমি ইয়াতে চাকি খুদ জ্বলাই দিম আৰু আমাৰ শুনেও জ্বলাব বোলে আগবাঢ়ি আহিছে আমাৰ শুনে গাইজ এয়া দেউৰী প্ৰভুৰ কামখিনি হ'ল শৰাই আগবঢ়াই দিলে চাকি জ্বলাই দিলে এতিয়া আমি গোটেইকেইটাই মিলি প্ৰাৰ্থনা কৰিম
দেউৰী প্ৰভুজনে ভাগৱতো অকণমান চালে, তাৰ পাছত এনেকৈ আমি নাম ধৰিলোঁ আৰু আমাৰ শুনক চাওক নাম ধৰি আছে। তো গাই চাকি তাকি দিয়া হ'ল, দেউৰী প্ৰভুজনে কৰি দিলে গোটেইখিনি আৰু নাম চাম ধৰিলোঁ আৰু এতিয়া প্ৰসাদ বিতৰণ কৰি আছে। তাৰপিছত খাই মেলি আমি ইয়াৰ পৰা আকৌ গৈ থাকিম। গতিকে মনটো আজি বহুতেই ভাল লাগি আছে, মনটো ভাল লাগি গ'ল ইয়াতে আহি। আৰু ঘৰত আমাৰ থাপনা নাই পতা, বৰ্তমান ভাড়া ৰুমত আছোঁ যিহেতু, সেইবাবে ইয়াতে থাপনাৰ সন্মুখত সেৱা লৈ বহুত ভাল লাগিল। এতিয়া গৈ থাকিম আৰু অলপ আগতে বৰষুণো দিছিলে, বহুত বৰষুণেই আহিছে, এই ৰ'দ দিছে, এই বৰষুণ দিছে আৰু আকৌ এতিয়া আকৌ ৰ'দ দি আছে। সেয়া চাওকচোন বাৰু, এয়া আমাৰ শুনক চাওকচোন, তাৰ উৎপাতটো অলপ এইকেইটা দিন বেছি হৈছে। আৰু এতিয়া আমি হেৰি খালোঁ, প্ৰসাদ চসাদ খাই মেলি হৈ গ'ল, এতিয়া যাব ওলাইছোঁ। আহা এইফালে আহা, একদম দূৰত নাযাবা কিন্তু। আজি আহি খুবেই ভাল কৰিলোঁ, খবৰ এটাও পালোঁ, অহা ছানডে গুৰু জয়ন্তী আছে ইয়াতে, তো পাতিব, তো দেউৰী প্ৰভুজনে আমাকো মাতিলে, তো আশা কৰি আছোঁ আৰু অহা ছানডেও আহিম বুলি। আজি আকৌ নেক্সট ডে, আজি সোণহঁতৰ স্কুলত আহিলোঁ, শংকৰদেৱ শিশু নিকেতন নলবাৰী, আৰু ইয়াতে 10 দিনীয়া সংস্কৃত ক্লাছৰ আয়োজন কৰা হৈছে আৰু প্ৰশিক্ষণ দিছে ইয়াৰে আচাৰ্য কৃষ্ণ ৰাজবংশী তেখেতে। খুব ভাল লাগিছে ক্লাছবোৰ কৰি, আৰু 3 দিন হৈ গ'ল ইতিমধ্যে। আমাক সংস্কৃতৰ বৰ্গগীত এটাও শিকাইছে আৰু তাৰে অকণমান ভিউটো আপোনালোকক অকণমান দেখুৱাই দিব খুজিছোঁ। লক্ষ্যমস্তি নিশ্চিতম তথা বিচাৰিতম আচৰেম মিত্ৰ সংস্কৃতেন পাঠনম। লক্ষ্যমস্তি নিশ্চিতম তথা বিচাৰিতম আচৰেম মিত্ৰ সংস্কৃতেন পাঠনম। आंग्लभाषया हि आंग्लमध्यपच्यते हिंदी भाषया तथैव शिक्ष्यते। आंग्लभाषया हि आंग्लमध्यपच्यते हिंदी भाषया तथैव शिक्ष्यते। संस्कृतेन संस्कृतं कथं न पच्यते आचरेम मित्र संस्कृतेन पाठनम्। आचरेम मित्र संस्कृतेन पाठनम्। बोधकारकं तथा सुदीप्तिकारकं रहस्यभेदनं विधाय तुष्टिदायकम्। बोधकारकं तथा सुदीप्तिकारकं रहस्यभेदनं विधाय तुष्टिदायकम्। रसानुभूतेन वै जायते ध्रुवम्। आचरेम मित्र संस्कृतेन पाठनम्। आचरेम मित्र संस्कृतेन पाठनम्। लक्ष्यमस्ति निश्चितं तथा विचारितम् आचरेम मित्र संस्कृतेन पाठनम्। आचरेम मित्र संस्कृतेन पाठनम्। सत्यमस्ति संस्कृतेन शिक्षणं वरम् श्रद्धया स्वनिष्ठया विवर्धितं त्वरम्। सत्यमस्ति संस्कृतेन शिक्षणं वरम् श्रद्धया स्वनिष्ठया विवर्धितं त्वरम्। नास्ति क्लिष्टतायुतं विरम्यते कथम् आचरेम मित्र संस्कृतेन पाठनम्। आचरेम मित्र संस्कृतेन पाठनम्। लक्ष्यमस्ति निश्चितं तथा विचारितम् आचरेम मित्र संस्कृतेन पाठनम्। आचरेम मित्र संस्कृतेन पाठनम्। सर्वजनपनकोऽपि कथां नेष्यति माम्। हिरण्यकवरं दयं कृत्वा सुदृष्टिं देहि मे। ज्ञात्वा भक्तं विनं तथा दयापात्रहिते। नाम गङ्गाजलं चरणकोमलं प्रवहति हृदयस्य मध्ये भू। तथैव ध्यानमपि सर्वमस्ति किं नास्ति संस्कृते किं नास्ति सन्देहः अस्ति सर्वमस्ति। कृपया औषधं
ददातु धन्यवादः एकः श्रीगालः श्रीगालः इत्युक्ते लघु बालकानां गीतम् एकः श्रीगालः वनं गच्छति सः वनं गच्छति पिपासा तस्य बुभुक्षा पिपासया बुभुक्षया সো গাইজ এনেকৈ 10 দিন ক্লাছ কৰা হ'ব আৰু এই 10 দিনৰ কৰ্মশালাৰ শেষৰ দিনত মিটিং হ'ব আৰু মিটিঙত চিফ গেষ্টো আহিব চাগে গতিকে সেই দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ গতিকে আজিৰ ব্লগটো ইমানেই আছিলে যিসকলে চাই ভাল পালে প্লিজ লাইক কৰি দিব আৰু নতুন ভিউৱাৰ্ছসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গতিকে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আহিম